হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা। মানে মই ঘৰত আহিলোঁ কালি ৰাস চাবলৈ বুলি। কালি ঘৰত আহি মাহঁতৰ লগত ৰাতি ৰাস চাবলৈ গ'লোঁ আৰু ৰাস চাই ঘৰ পোৱালেই বহুত দেৰি হৈ গ'ল। সেইটো কাৰণে দিনতো মই ভাত খাই মেলি শুই দিছিলোঁ আৰু এতিয়া শুই উঠি অলপমান বাহিৰতে বহি কিবা এটা খাওঁ বুলি শুই উঠি কিবা এটা খাব মন যায় দিয়কচোন। সেইকাৰণে বিকাজী অলপ লৈ পেলাই এনেই অকণমান লৈ খাই আছোঁ আৰু বাহিৰতে বহি। আৰু কালি ৰাসখন চাই বহুত ধুনীয়া লাগিলে আৰু মোৰ ভিনদেউ তাত বহুতে ৰূপ ৰূপায়ণ কৰিছিলে। আৰু ৰাসৰ ভিডিঅ' ক্লিপ এটা দি দিম বাৰু, আপোনালোকে চাই ক'ব কেনেকুৱা পালে। আৰু এইফালে আকৌ আমাৰ মায়ে কি কৰিছে, বৰশী টোপাই আছে। কি কয়, মায়ে আজিও থাকিম বুলি ভাবিছিলে, কিন্তু আজি থাকিবলৈ যদি নহ'ব, কাইলৈৰ পৰা আকৌ ডিউটি যাবই লাগিব। তো মায়ে ভাবিছিলে মই আজিও থাকিম বুলি, সেইটো কাৰণে পৰা বৰশী টোপাইছে। আৰু মাৰ ওচৰত মই আহি লেকচাৰ মাৰি আছোঁ। মায়ে গালি দি আছিলে যে তই লেকচাৰ মাৰি থাক, মাছ অহাকেইটাও গুচি যাব বোলে। আৰু মায়ে মাছ এটা পালেও বাৰু, অলপ টাইম বৰশী টোপাই মাছ এটা পালে। আৰু তাৰপিছত আৰু অলপমান টাইম টোপাইছিলে আৰু দুটামান মাছ পালে বাৰু, নোপোৱা নহয়। আৰু সেইফালে পাপাই আকৌ পাচলি বাৰীত পানী দি আছে ধুনীয়াকৈ। আৰু চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে মায়ে পাপাই পাচলি বাৰীখন, বহুত চাফ চিকুণ কৰি ৰাখে পাপাই। আৰু এতিয়া মায়ে মই আকৌ সন্ধিয়া টাইমত ৱাক কৰিবলৈ বুলি আহিলোঁ অলপ ওলাই। আৰু গাঁৱৰ পৰিৱেশটো ইমান টাইমত বহুত ভাল লাগে আৰু এনেকৈ আহিও ভাল লাগে অকণমান। আৰু এতিয়া ৰাতি মোক নিবলৈ আহিলে মানুহজনে, আৰু ঘূৰি যাব হ'লেই আৰু এতিয়া ঘূৰি আহি আছোঁ। আৰু পাতোতে আকৌ মোৰ লগৰ এজনী হাজবেণ্ডে পালে, আৰু তেওঁ জবৰদস্তি কৰিলে বাবে আমি সিহঁতৰ ৰুমত যাব লগা হ'ল। তো তাতে বহি গোটেইখিনি লগ হ'লোঁ আৰু সিহঁতি ৰখালে কি আমি ভাত খাই যাব লাগে সিহঁতৰ ৰুমত, নহ'লে সিহঁতি যাব নিদিয়ে বুলি। আৰু বহুত টাইম তেনেকৈ কথা পাতি সময়টো পাৰ হ'ল। আৰু আমি তাতে খানা পিনা খাই বহুত টাইম কথাও পাতিলোঁ, 12টা বাজিলেগৈ। আৰু ওচৰতে আমাৰ ইয়াত জিমিক বান্ধি থৈছোঁ চাওকচোন, ধুনীয়াকৈ সেই এবাৰ বহিছে এবাৰ উঠিছে, মানুহৰ মুখলৈ চাইছে, কিনো কৰিব, তাক এৰি দিবও নোৱাৰি, বেলেগৰ ঘৰত আছোঁ। আৰু এতিয়া আমি ডিনাৰ কৰি আকৌ আমাৰ ঘৰত বুলি উভতিলোঁ, নিৰ্জুলিলৈ আহিলোঁ। আৰু ঘৰৰ পৰা ঘূৰি অহা টাইমত মোৰ সদায় এনেদৰে মনটো বেয়া লাগি আহে, আৰু আজিও বহুত মনটো বেয়া লাগি আহিছিলে। বাট কি কৰিম, উপায়তো নাই ন। আৰু আপোনালোকৰ মাজত ৰাসৰ এটা ক্লিপ দি দিছোঁ, আপোনালোকে চাই ভাল পালে কমেণ্টত জনাব। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ছ' মাছ। এতিয়াৰ পৰা তোমালোক দুইজনে গৈ চাবলৈ চিৰমেত্তে চিহ্ন কীৰ্তি সন্তান নিজকে কৰাগে প্ৰস্তুত।